নমস্কাৰ মই প্ৰিন্টা ষ্টুডিঅ লৈছো এই মুহূৰ্তৰ এটা বিগ আপডেট যিকোনো মুহূৰ্তত প্লাবিত হ'ব পাৰে সমগ্ৰ অসম কাৰণ এতিয়া নেৰানেপৰা বৰষুণ অব্যাহত আছে এইবাৰ বিশেষজ্ঞই দাবী কৰিছে যে এছিয়ান কাণ্ট্ৰিত এইবাৰ বৰষুণৰ মাত্ৰা যথেষ্ট থাকিব আৰু এইবাৰ ভাৰতবৰ্ষত বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলত বহুত বেছি বানপানী হ'ব আৰু বানপানীক লৈ সতৰ্কবাণী জাৰি কৰাৰ পাছতে এতিয়া মেঘালয়ৰ পৰা বানপানী নামি আহিছে পানীৰ ঢলে ইখনৰ পাছত ইখন গাঁও প্লাবিত কৰিছে বুলি এই মুহূৰ্তত আমি খবৰ লাভ কৰিছো আৰু যিকোনো মুহূৰ্তত সমগ্ৰ অসমত কেইবাটাও প্ৰান্তৰ পৰা প্লাবিত হ'ব বহুকেইখন নৈ বৰ্তমান বিপদসীমাৰ ওপৰেৰে বৈছে তাক লৈ সতৰ্কবাণী ইতিমধ্যে জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা মুখলধাৰ বৰষুণৰ পাছতে ভয়াবহ বানৰ আশংকা কৰা হৈছে বিশেষকৈ বৰাক নৈ এতিয়া বাঢ়ি আহিছে সমান্তৰালকৈ ব্ৰহ্মপুত্ৰৰ নৈও উপনৈসমূহ বাঢ়ি আহিছে চুবুৰীয়া মেঘালয়ৰ পৰা এই মুহূৰ্তত পানীৰ ঢল নামি আহিছে গোৱালপাৰাৰ লক্ষীপুৰৰ কেইবাখনো গাঁও এতিয়া বানৰ কবলত পৰিছে বুলি শেহতীয়া আপডেট আমি লাভ কৰিছো মেঘালয়ৰ পৰা অহা পানীয়ে বুঢ়াইছে ইটোৰ পাছত আনটো অঞ্চল গোৱালপাৰাৰ কেইবাটা প্ৰান্ত এই মুহূৰ্তত প্লাবিত হৈছে গোৱালপাৰাবাসী এতিয়া পানীত ককবকাই আছে পানীত বুৰিল সাতাইমাৰী গুমাইঝাৰ শিমলাবাৰী ইত্যাদি অঞ্চল আৰু এই অঞ্চলবোৰত 150তকৈ অধিক মানুহ প্লাবিত হৈ আছে বুলি খবৰ লাভ কৰিছো আমি বাট পথ খেতিপথাৰৰ লগতে কেইবাটাও পৰিয়ালৰ বাসগৃহ এতিয়া পানীৰ কবলত পৰিছে বানৰ কবলত পৰা লোকসকলে এতিয়া ঘৰ এৰিবলৈ বাধ্য হৈছে খালিছা ভিটা আৰু টিকৰি কিল্লা সাতাইমাৰী সংযোগী মূল পথটো বৰ্তমান সম্পূৰ্ণৰূপে প্লাবিত স্তব্ধ হৈ পৰিছে যাতায়াত আৰু স্বাভাৱিক জনজীৱন যিকোনো মুহূৰ্তত ৰাস্তা ছিঙিব পাৰে কাৰণ লেণ্ডশ্লাইড যিবোৰ এৰিয়া আছে সেই এৰিয়াবোৰতো সতৰ্কবাণী জাৰি কৰা হৈছে আৰু পথৰ ওপৰে পানী বাগৰিছে আমি দেখুৱাইছে এয়া শেহতীয়া দৃশ্যাংশ দেখিবলৈ পাইছে এয়া মেঘালয়ৰ পৰা নামি অহা পানী যিহেতু মেঘালয়ত ৰেড এলাৰ্ট অব্যাহত আছে 4 দিনৰ বাবে মেঘালয়ত ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ইফালে অসমতো আগন্তুক 4 দিন নেৰানেপৰা বৰষুণ অব্যাহত থাকিব বুলি উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা নিশ্চিতভাৱে মেঘালয়ৰ পৰা পানী সোমাব আৰু ইয়াৰ লগে লগে গোৱালপাৰাকে আৰম্ভ কৰি কেবাখনো জিলাত যে ইয়াৰ প্ৰভাৱ পৰিব সেয়া খাটাং সমান্তৰালকৈ গুৱাহাটীতো ইয়াৰ প্ৰভাৱ পৰিব সকলোৱে জানে এই কথা চুবুৰীয়া মেঘালয়ৰ পৰা পানীৰ ঢল নামি আহি এয়া বুঢ়াই পেলাইছে গোৱালপাৰাৰ কেইবাটাও প্ৰান্ত আমি দেখুৱাইছো চাউকে দৃশ্য সংকোচ নদী বৰ্তমান সময়ত বিপদসীমাৰ ওপৰেৰে বৈছে বুলি আমি খবৰ লাভ কৰিছো ইফালে ধুবুৰীৰ যে কেইবাটাও প্ৰান্তত বানপানী হোৱাৰ আশংকা কৰা হৈছে যেহেতু ধুবুৰী যিসমূহ নদী আছে বিশেষকৈ বৰাকৰ যিসমূহ উপনৈ আছে সেই উপনৈবোৰৰ জলপৃষ্ঠ বৰ্তমান বিপদসীমাৰ ওপৰেৰে বৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ শেহতীয়া আপডেট অনুসৰি যিসমূহ নদী আছে প্ৰায় 22খনকৈ নদী বৰ্তমান বিপদসীমাৰ ওপৰেৰে বৈছে বুলি উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই এয়া গোৱালপাৰাৰ পৰিৱেশ আমি দেখুৱাই আছো বানপানী আৰম্ভ হৈ গৈছে ভৰ বাৰিষা আৰম্ভ হৈছে বুলি ক'ব পাৰোঁ আমি আৰু প্ৰত্যেক বৰ্ষতে অসমত কেনেধৰণৰ বান পৰিস্থিতিৰ সৃষ্টি হয় বানৰ সৈতে মোকাবিলা কৰিবলগীয়া হয় অসমবাসীয়ে আৰু এই প্ৰাকৃতিক দুৰ্যোগবিধৰ পৰা এতিয়াও উপশম পাব পৰা নাই অসমে নিশ্চিতভাৱে এইটো এটা যথেষ্ট দুৰ্ভাগ্যজনক কথা আৰু অসমৰ বানপানী ইণ্টাৰনেশ্যনেল লেভেলত ইছ্যু হয় কিন্তু ইছ্যু হৈয়ে থাকি যায় এতিয়ালৈকে কিন্তু ইয়াৰ নিৰাময় হোৱা নাই যেটো প্ৰাকৃতিক দুৰ্যোগ আৰু এই দুৰ্যোগবিধৰ পৰা মোকাবিলা কৰিব পৰা অৱস্থাত হে মানুহ আছে এই দুৰ্যোগবিধৰ পৰা কোনো পৰিত্ৰাণ পাব পৰা নাই প্ৰত্যেক বৰ্ষতে বাৰিষা অহা মানে কালৰূপ হৈ আহে প্ৰকৃতি আৰু তাৰ পাছতে বুঢ়াই পেলাই সমগ্ৰ অসমৰ অধিকাংশ অঞ্চল বিশেষকৈ চহা লোকসকলৰ কি অৱস্থা হয় ভাবক তেওঁলোকে যিকেইটা ধন পায় নিজৰ খেতিপথাৰৰ পৰা সেই খেতিপথাৰেই বুঢ়াই পেলাই তেওঁলোকে কেটকামান পাই নিজৰ পশুধনৰ পৰা সেই পশুধনেই তেওঁলোকৰ বানত উঠি যায় তেওঁলোকৰ নিজৰ ঘৰখন আতুমটুকাৰকৈ হাজে সেই ঘৰখনে তেওঁলোকৰ বানত উঠি যায় মুঠৰ ওপৰত চহা লোকসকলৰ নিজৰ বুলি ক'বলৈ একো নাথাকে বাৰিষাৰ সময়ত কেতিয়াবা তেওঁলোকে নিজৰ ঘৰখন হেৰুৱাবলগীয়া হয় খেতিপথাৰ হেৰুৱাবলগীয়া হয় পশুধন হেৰুৱাবলগীয়া হয় মথাউৰিত গৈ আশ্ৰয় ল'বলগীয়া হয় আৰু পুনৰ তেওঁলোকে অপেক্ষা কৰে 3 মাহমান যেতিয়া বান শেষ হ'ব পুনৰ তেওঁলোকে ঘৰ সাজিব পুনৰ তেওঁলোকে কিবা এটা আৰম্ভ কৰিব খেতিপথাৰ কৰিব ইত্যাদি আৰু এয়া হৈছে বাস্তৱিক এয়া হৈছে সত্য অসমৰ অধিকাংশ লোকৰ এয়া বান পৰিস্থিতি আৰম্ভ হৈ গৈছে গোৱালপাৰাত আমি দেখুৱাইছো এই দৃশ্যাংশ দেখিবলৈ পাইছে গোৱালপাৰা লক্ষীপুৰকে আৰম্ভ কৰি কেইবাটাও প্ৰান্ত বৰ্তমান বানৰ কবলত পৰিছে মুঠৰ ওপৰত মুখলধাৰ বৰষুণ অব্যাহত আছে সমগ্ৰ ৰাজ্যত ইফালে মেঘালয়ত ৰেড এলাৰ্ট অব্যাহত আছে মেঘালয়ত ইমান বেছি হেভি ৰেইনফল হৈছে আৰু ইয়াৰ পাছতে মেঘালয়ৰ পৰা পানী সোমাইছে অসমত গোৱালপাৰাৰ কেইবাটাও প্ৰান্ত বৰ্তমান বানৰ কবলত পৰিছে আমি এয়া শেহতীয়া দৃশ্যাংশ দেখুৱাইছো দেখিবলৈ পাইছে বৰ্তমান সময়ত আমি গোৱালপাৰাৰ দৃশ্যাংশ দেখুৱাইছো গোৱালপাৰাৰ বহু অঞ্চল বৰ্তমান বানৰ কবলত পৰিছে আৰু যিকোনো মুহূৰ্তত অসমৰ প্ৰতিটো প্ৰান্তত বানে সংসাৰ ৰূপ ধাৰণ কৰিব পাৰে তাক লৈ সতৰ্কবাণী জাৰি কৰা হৈছে সকলোকে সাৱধানতাৰে থাকিবলৈ কোৱা হৈছে এয়া মুখলধাৰ বৰষুণৰ পাছত ভয়াবহ বানৰ আৰম্ভণি মেঘালয়ৰ পৰা নামি অহা পানীয়ে বুঢ়াই পেলাইছে গোৱালপাৰাৰ কেইবাটাও প্ৰান্ত লক্ষীপুৰৰ কেইবাখনো গাঁও বৰ্তমান বানৰ কবলত পৰিছে ইটোৰ পাছত সিটো অঞ্চল বানৰ কবলত পৰিছে এয়া সাতাইমাৰী গুমাইঝাৰ শিমলাবাৰী ইত্যাদি অঞ্চল বৰ্তমান বানৰ কবলত বাটপথ খেতিপথাৰ সকলোবোৰ বৰ্তমান প্লাবিত হৈছে আৰু বাসগৃহৰ বহু বৰ্তমান পানীৰ মাজত সোমাই আছে 150তকৈ অধিক লোক বৰ্তমান প্লাবিত হৈছে বুলি আমি খবৰ লাভ কৰিছো খালিছা ভিটা আৰু টিকাৰী কিল্লা সাতাইমাৰী অঞ্চলত এয়া মূল পথৰ ওপৰেৰে পানী বাগৰিছে চাওক
জোৱাৰতী নেৰানপুৰৰ বৰষুণত আমাৰ এই মেঘালয়ৰ পৰা যিখিনি পানী আহিছে আহি আমাৰ এই অঞ্চলত বহুত ধৰণৰ ৰাস্তা ঘাট ভাঙি চিঙি আছে, মানুহৰ ঘৰ দুৱাৰ ভাঙি চিঙি আছে, বহুত ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছোঁ। আমি এতিয়া চাঠেমাৰি যাব নোৱাৰোঁ, মানে বহুত অসুবিধাৰ সন্মুখীন হৈ আছোঁ। মই আমাৰ চৰকাৰক এইখিনি অনুৰোধ জনাম, অতি সোনকালে এই বস্তুখিনিৰ পৰা আমাৰ ৰাইজক মানে ৰক্ষা কৰিব লাগে। হয়, জোৱাৰতী নেৰানপুৰৰ বৰষুণত আমাৰ এই মেঘালয়ৰ পৰা যিখিনি পানী আহিছে আহি আমাৰ এই অঞ্চলত বহুত ধৰণৰ ৰাস্তা ঘাট ভাঙি চিঙি আছে, মানুহৰ ঘৰ দুৱাৰ ভাঙি চিঙি আছে, বহুত ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছোঁ। আমি এতিয়া চাঠেমাৰি যাব নোৱাৰোঁ, মানে বহুত অসুবিধাৰ সন্মুখীন হৈ আছোঁ। মই আমাৰ চৰকাৰক এইখিনি অনুৰোধ জনাম, অতি সোনকালে এই বস্তুখিনিৰ পৰা আমাৰ ৰাইজক মানে ৰক্ষা কৰিব লাগে।